নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক আমাৰ নিয়ম চেনেললৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, শাস্ত্ৰই কৈছে জন্মবাৰৰ পৰা জনা যায় ব্যক্তিৰ ব্যক্তিত্ব কেনেকুৱা, ব্যক্তিৰ চৰিত্ৰ কেনেকুৱা আৰু ব্যক্তি কিমান ভাগ্যশালী। কাৰণ জ্যোতিষশাস্ত্ৰই কৈছে যিদিনা সন্তান জন্ম হয় সেইদিনাৰ গ্ৰহৰ প্ৰভাৱ, সেইদিনাৰ ইষ্ট দেৱতাৰ গুণ তেওঁৰ শৰীৰত প্ৰৱেশ কৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে পূৰ্বজন্মৰ কৰ্মৰ ফলস্বৰূপে আমাৰ পৰিবাৰ, জন্মৰ স্থান আৰু জন্মৰ সময় নিৰ্ণয় হয়। প্ৰিয় দৰ্শক, সেয়েহে এই গোটেইখিনি মিলি আমাৰ জন্মৰ বাৰ নিৰ্ণয় কৰা হৈছে। সেয়েহে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জন্মৰ বাৰ অনুযায়ী আপোনালোক কিমান ভাগ্যৱান আৰু আপোনাৰ ভৱিষ্যত কেনেকুৱা হ'ব, এই সকলোখিনি আমি এই ভিডিঅ'ৰ জৰিয়তে জানিবলৈ পাম। সেয়ে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, 1 নম্বৰ বাৰ হৈছে দেওবাৰ। দেওবাৰে জন্ম হোৱা শিশুসকল অতি অভিলাষী হয়। জীৱনত ডাঙৰ ডাঙৰ সপোন দেখি সেই সপোনবোৰ পূৰণ কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰে। তেওঁলোকৰ ইচ্ছা শক্তি প্ৰবল আৰু ইয়াৰ সহায়ত এনে লোকে নিজৰ লক্ষ্যত উপনীত হোৱাৰ লগতে সেই লক্ষ্যত উপনীত হোৱাৰ সৎ সাহসো ৰাখে। 2 নম্বৰ বাৰটো হৈছে সোমবাৰ। সোমবাৰে জন্ম হোৱা ব্যক্তিৰ ওপৰত চন্দ্ৰৰ বিশেষ প্ৰভাৱ পৰে। সোমবাৰে জন্ম হোৱা উপৰিও যদি পূৰ্ণিমা তিথি হয় তেন্তে এনে দিনত জন্ম লোৱা মানুহবোৰ স্বভাৱতে অতি কোমল আৰু কাৰ্যক্ষম হয়। নীতি নিয়মৰ ক্ষেত্ৰত তেওঁলোক ভালদৰে পৰিচিত। নীতিৰ প্ৰতি সচেতন হোৱাৰ উপৰিও তেওঁলোকে সেই অনুসৰি আচৰণো কৰে। সুখেই হওক বা দুখেই হওক, কোনো পৰিস্থিতিতে তেওঁলোক বিচলিত নহয়, উত্তেজিতও নহয়। দুয়োটা পৰিস্থিতিতে তেওঁলোকৰ আচৰণ একেই। সোমবাৰে জন্ম হোৱা মানুহবোৰ বৰ উল্লাসিত হয়। তেওঁলোকৰ মুখত সদায় হাঁহি দেখা যায়। ইয়াৰ লগতে তেওঁলোক মৃদুভাষী আৰু যিকোনো ব্যক্তিৰ লগত অতি ভদ্ৰতাৰে কথা পাতে। নম্বৰ বাৰটো হৈছে মংগলবাৰ। মংগলবাৰে জন্ম হোৱা লোকৰ ওপৰত মংগল গ্ৰহৰ প্ৰভাৱ থাকে। এনে মানুহ অতি সাহসী আৰু কোনো কাম কৰিবলৈ লাজ নকৰে। তেওঁলোকৰ উচ্চাকাংক্ষাও যথেষ্ট পৰিমাণে থাকে। তেওঁলোক নিজৰ নিয়মত দৃঢ় আৰু এবাৰ এটা কামৰ সিদ্ধান্ত ল'লেই সেই কামটো সম্পূৰ্ণ কৰিবলৈ যিমানেই কষ্ট কৰিবলগীয়া নহওক কিয় তেওঁলোক কেতিয়াও পিছুৱাই নাযায়। মংগলবাৰে জন্ম হোৱা মানুহে প্ৰতিটো কাম অনুশাসনেৰে কৰি ভাল পায়। তেওঁলোকে নিজেই অনুশাসিত হৈ থাকে আৰু তেওঁলোকৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে অনুশাসিত হৈ থকাটো তেওঁলোকে বিচাৰে। মংগলবাৰে জন্ম হোৱা ব্যক্তিসকলৰ পৰিস্থিতি যিমানেই প্ৰতিকূল আৰু কঠিন নহওক কিয় তেওঁলোকে সাহস আৰু ধৈৰ্যৰে মুখামুখি হয়। 4 নম্বৰ বাৰটো হৈছে বুধবাৰ। বুধবাৰে জন্ম হোৱা ব্যক্তিৰ ওপৰত বুধ গ্ৰহৰ প্ৰভাৱ বেছি। বুধবাৰে জন্ম হোৱা লোকসকল কোমল আচৰণ, যাৰ বাবে এই মানুহবোৰ সকলোৰে প্ৰিয়। এইসকল লোকে তেওঁলোকৰ মধুৰ ভাষণৰ বাবে সকলোৰে হৃদয় জয় কৰে। বুধবাৰে জন্ম হোৱা লোকসকল বহুমুখী প্ৰতিভাৰে চহকী আৰু চোকা মনৰ হয়। তেওঁলোকৰ আৰু এটা গুণ আছে, এই মানুহবোৰ প্ৰতিটো পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লয়, যাৰ বাবে তেওঁলোকে জীৱনত বিশেষ সংগ্ৰাম আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। তেওঁলোকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অতি বুদ্ধিমানেৰে কাম। 5 নম্বৰ বাৰ হৈছে বৃহস্পতিবাৰ। বৃহস্পতিবাৰে জন্ম লোৱা লোকসকলৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱ বেছি। এনে লোক ধৰ্মীয় স্বভাৱৰ আৰু গুৰুতৰ চিন্তাধাৰাৰ হয়। বৃহস্পতিবাৰে জন্ম লোৱা লোকসকল মিলাপ্ৰীতিৰ আৰু সকলোৰে কল্যাণৰ কথা চিন্তা কৰে। ক্ৰমান্বয়ে যদি গুৰুজনাৰ পথ ভাল নহয় তেন্তে এই মানুহবোৰে ভুৱা সাধু হ'ব পাৰে। নম্বৰ বাৰটো হৈছে শুক্ৰবাৰ। শুক্ৰবাৰে জন্ম হোৱা লোকসকলৰ ওপৰত
দেৱী লক্ষ্মী আৰু শুক্ৰ উভয়ৰে ভাল প্ৰভাৱ থাকে। শুক্ৰবাৰে জন্ম হোৱা লোকসকল আনন্দময় স্বভাৱৰ হয়। জ্যোতিষশাস্ত্ৰৰ মতে কথা বতৰাৰ জৰিয়তে যিকোনো ব্যক্তিক নিজৰ প্ৰতি আকৰ্ষণ কৰা ভাল ক্ষমতা তেওঁলোকৰ আছে, যাৰ ফলত তেওঁলোকৰ বন্ধুত্বৰ বৃত্ত বহল হৈ পৰে। লগতে হাস্যৰসৰ স্বভাৱৰ বাবে বন্ধু বান্ধৱীৰ মাজত জনপ্ৰিয়। শুক্ৰবাৰে জন্ম হোৱা লোকসকল শিল্পপ্ৰেমী। শুক্ৰবাৰে জন্ম হোৱা লোকসকলৰ মনবোৰ চঞ্চল হয়। 7 নম্বৰ বাৰটো হৈছে শনিবাৰ। শনিক শনিবাৰৰ অধিপতি বুলি গণ্য কৰা হয়। শনিবাৰে জন্ম হোৱা লোকসকলে লাহে লাহে কাম সম্পূৰ্ণ কৰে। লেহেমীয়া স্বভাৱৰ বাবে ইহঁতক এলেহুৱা আৰু অসাৱধান বুলিও কোৱা হয়, কাৰণ এইসকল ব্যক্তিৰ সময়মতে কাম সম্পূৰ্ণ কৰাত অসুবিধাৰ সন্মুখীন হয়। লেহেমীয়া স্বভাৱৰ মাজতো এই লোকসকলে যদি দৃঢ় প্ৰতিজ্ঞা লয়, তেন্তে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ যথাসম্ভৱ চেষ্টা কৰে। শনিবাৰে জন্ম লোৱা লোকসকল আনন্দময় স্বভাৱৰ হয়। চৌপাশৰ মানুহক হহাবলৈ তেওঁলোক কেতিয়াও পিছ পৰি নাথাকে। এই কাৰণে এই মানুহবোৰ য'তেই থাকে তাতেই আধিপত্য বিস্তাৰ কৰে। তেওঁলোক ভাল প্ৰেমিক প্ৰেমিকাও হয়। এওঁলোক অপ্ৰয়োজনীয়তাৰে ধন খৰচ কৰাত দ্বিধাবোধ কৰে। শনিবাৰে জন্ম হোৱা ব্যক্তি কষ্ট সহ্য কৰাৰ সাহস থাকে আৰু সেয়েহে সফল মানুহৰ শ্ৰেণীত আহে, কাৰণ তেওঁলোকে কষ্ট সহ্য কৰাৰ পৰা কেতিয়াও পিছুৱাই নাযায়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।